মই আজি এই ভিডিঅ'টোৰ মাধ্যমেদি অসমৰ কেইটামান ৰোষ্টাৰক হকিয়াই দিব বিচাৰিছো যিকেইজন ৰোষ্টাৰে অসমৰ সমগ্ৰ বাতাবৰণ একদম ওলট পালট কৰি দি আছে কেইদিনমানৰ পৰা। বিশেষকৈ মই যদি কওঁ বিকাশ আমিন মোৰ বালৰ ইউটিউবাৰ, তই মোৰ বালৰ ইউটিউবাৰ, তোক মই ঘেণ্টা খাতি নকৰোঁ। আৰু তই এইবিলাক কি ৰোষ্ট কৰিছা মিষ্টাৰ JSBক? আৰে চুতুৰ ভাই, JSBয়ে কষ্ট কৰি আছে, তো কষ্ট কৰি চং নিজে সিং কৰে আৰু সেইবিলাকত অভিনয় কৰি সেইবিলাক কভাৰ ভিডিঅ' বনাই এইবিলাক ইউটিউবত আপলোড কৰি আছে। তোৰ নিচিনাকি নহয় যে পুখুৰী এটাৰ পাৰত গ'লো এনেকে ক'লো কি কি মানে আৰম্ভ হৈছে অসভ্য সগুণ কুকুৰ। বিকাশ আমিনক কৈছো তই এটা কুকুৰ, অসভ্য, ননচেন্স। তোৰ কোনো এটা ভাল ভিডিঅ' মই আজিলৈকে দেখা নাই। তোৰ যিমানবোৰ থাম্বনেল বনাইছে, থাম্বনেলবিলাকৰ ভিতৰত সোমালে আপোনালোকে দেখা পাব যে কি হৈ আছে আচলতে। তোৰ ভিউজ লাগে না বিকাশ আমিন, তোৰ ছাবস্ক্ৰাইবাৰ লাগে না? তই সেই অসমীয়া ছোৱালীবিলাকৰ নাঙত নাঙত ফটো, তেওঁলোকে বিভিন্ন মডেলত যিবিলাক ফেশ্বন শ্ব' হয় সেইবিলাক ফটো তেওঁ লৈ আহি ভিডিঅ'ৰ পৰা কাটি কাটি লৈ আহি সেইবিলাক থাম্বনেল বনাই এইবিলাকৰ পৰা ভিউজ লৈ আছে না? তই অসমীয়া জাতিৰ প্ৰধান শত্ৰু বিকাশ আমিন, তোক কৈছো। বিকাশ আমিন, তোৰ মূৰত মাল আছে নে নাই? মাল আছে? তোৰ মূৰত যদি মাল থাকিলেহেঁতেন তই এনেকুৱা ভিডিঅ' কেতিয়াও ক্ৰিয়েট নকৰিলেহেঁতেন। তোৰ কোনো ভাষা জ্ঞান নাই, তই এটা ননচেন্স কুকুৰ। তোৰ ভিউজ লাগে না? অসমীয়া আৰু অসমীয়াৰ স্বাভিমানত আঘাত হনা এনে কোনো কাম মোৰ দ্বাৰা একচেপ্টেবল নহ'ব। আৰু যোনে কৰিবলৈ চেষ্টা কৰিব মই তাক একদম কাটি পেলাম। তই কিন্তু বহুত বাঢ়িছ, তই নিজক কণ্ট্ৰল কৰ, তই ভিডিঅ' বনা বন্ধ কৰি দে। তোক কৈছো বিকাশ আমিন, তই ভিডিঅ' বনা বন্ধ কৰ। আৰু যদি ৰোষ্ট কৰিবলৈ ইচ্ছা আছে তেনেহ'লে মিষ্টাৰ ৰাজাক চোৱা, কিমান ধুনীয়া ধুনীয়া কণ্টেণ্ট ক্ৰিয়েট কৰে, কিমান ভাল এক্টিং কৰি ৰোষ্ট কৰে। তই মিষ্টাৰ ৰাজাক ফ'ল' কৰিবি আজিৰ পৰা, অ'কে? আপোনালোকে অনতি পলমে বিকাশ আমিন নামৰ এই ফটোমি কৰা যি ৰোষ্টিং চেনেল আছে এইটো অনতি পলমে আপোনালোকে আনছাবস্ক্ৰাইব কৰি দিয়ক। কাৰণ তেওঁৰ জৰিয়তে আমাৰ অসমৰ নৱপ্ৰজন্ম একেবাৰে ধ্বংস হৈ আছে। তেওঁ কি বুজাব খোজে তেওঁৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে তেওঁৰ চেনেলৰ প্ৰফাইলত গৈ সেই থাম্বনেলবোৰ ভালকে খুচুৰি চালে বুজি পাব। গতিকে চেনেলটো আনছাবস্ক্ৰাইব কৰি দি তেখেতক অনতি পলমে ইউটিউবৰ জগতৰ পৰা চিৰতৰে বিলাই দিব লাগে। কেলা এইটোক চাই ল এবাৰ, এইটো চাই ল এবাৰ, চাই ল। এইটো ধুবুৰীৰ মাল হয়, ধুবুৰীৰ এইটো ধুবুৰীৰ মাল হয়, বুজি পাইছা? আৰু সি যি কয় সেইটো কৰে। ইয়াৰ লগতে মই অসমৰ ডেকা নামৰ ৰোষ্টাৰ চেনেলৰ মালিক সেইজনকো হকিয়াই দিছো, তহঁতেও ভিডিঅ' ভালকে বনাবি, উল্টা পুল্টা থাম্বনেল নিদিবি। অসমীয়া নাৰীৰ ভাইৰেল ভিডিঅ' আৰু বেছি স্প্ৰেড নকৰিবি। মানুহৰ জীৱনত ভুল হয়, গতিকে সেই ভুলটো এবাৰে হ'ব দিয়া, নেক্সট টাইম হ'ব নিদিবি। আৰু এটা কুকুৰ ৰোষ্টাৰ মানে অসমত খোপনি পুতিবলৈ আৰম্ভ কৰিছে, সেইগৰাকীৰ নাম কি নাজানো, কিন্তু তেওঁৰ চেনেলৰ নাম হ'ল ফেক্ট আছামিজ শৰ্মা। আৰু চাওক তেওঁৰ থাম্বনেলবিলাক চাওক। তেওঁ লিখিছে ডিম্পু বৰুৱা আৰু মুস্তাফিজুৰৰ মাজত কি হ'ল? বাহ, ডিম্পু বৰুৱা আৰু মুস্তাফিজুৰৰ নাম তোৰ মুখত ল'লেইতো তই ভাইৰেল না? তই এইটো টাৰ্গেট কৰিছা আৰু থাম্বনেল বনাই দিছা এনেকে না? কুকুৰ মানে তই কি ওকালতি কৰিবলৈ লৈছ যে ডিম্পু বৰুৱা আৰু মুস্তাফিজুৰ ৰহমানৰ মাজত কি হৈছে? যিটো মানুহৰ মাজত কণ্ট্ৰভাৰ্চাৰী চলি আছে এইটো তই অলপ স্প্ৰেড কৰিবি, মানে এইটো তোৰ টাৰ্গেট না? কুকুৰ। আপোনালোকে অলপ চাওক কি কৈছে। সৰু সৰু ল'ৰা ছোৱালীক তোৰ হাতত বন্দুক দিছে, কিবা এটা বেকগ্ৰাউণ্ডত হিন্দী গান বজাই দিছে আৰু লাভ ষ্টৰী এটা মিলাই দিছে। আৰে কুকুৰ, সলমান খানৰ যেতিয়া বজৰংগী ভাইজান মুভিখন ৰিলিজ হৈছিল তেতিয়া সেই মুভিখনত হৰ্ষালী মালহোত্ৰা নামৰ এই ছোৱালীগৰাকীক তই দেখা নাই? তোৰ চকু অন্ধ হৈছিল কুকুৰ। তোৰ দম নহ'ব না তাতে গৈ কথা ক'ব, কাৰণ তোৰ কটি ফাটি যাব, তোৰ গাৰ ফাটি যাব তাতে। কাৰণ তাতে গৈ তই হিন্দী ক'ব নাজানা ভালকে? তই হিন্দী ক'ব জানা নেকি? তই আজি সলমান খানক ৰোষ্ট কৰিবি যে হোৱাই হি ইউজড হৰ্ষালী মালহোত্ৰা ইন হিজ ফিল্ম, তই এইখিনি কথা ক'ব নোৱাৰিবি তো, কাৰণ তই হিন্দী নাজানো ভালকে। তই এটা মূৰ্খ, গাধা মূৰ্খ। তোৰ শব্দৰ কোনো জ্ঞান নাই, তোৰ ভাষাৰ কোনো চিনচাপ নাই। তই নিজে কি ভাষা কয় সেইটো তই নিজে ভালকে নাজানা। এই ফেক্ট আছামিজ শৰ্মা নামৰ এই কুকুৰটোৱে আৰু কি কৈছে আপোনালোকে চাওক। আৰু এটা ডাঙৰ কথা কৈছে চাওক।
অসমত থাকি তই যদি এটা সময়ত পাপন দা আৰু জুবিন গাৰ্গক কম্পেৰিজম কৰা নাছিলি আৰু এতিয়া অসমত যদি ডিম্পু আৰু মুস্তাফিজুৰৰ মাজত কম্পেৰিজম নকৰা তই মোৰ ঘেণ্টা অসমীয়া চাইছে অসমীয়া জাতিটোক ঘেণ্টা অসমীয়া কৈছে এই দুটা কাম নকৰিলে আপোনালোকে ঘেণ্টা অসমীয়া আপোনালোকে অসমত কিয় থাকে অসমেৰে গুচি যাওক এই যে মিষ্টাৰ ফেক্ট আছামিজ শৰ্মাক দি যাওক অসমখন দি যাওক আপোনালোকে ঘেণ্টা অসমীয়া না আমিতো কম্পেৰিজম কৰা নাই আৰু এই কুকুৰটোৱে বিভিন্ন ধৰণৰ থাম্বনেল বিভিন্ন ধৰণৰ ভিডিঅ' কণ্টেণ্ট মেকিং কৰি মানুহৰ মাজত ভুল মেছেজ স্প্ৰেড কৰি আছে আৰু ময়ো কৈছোঁ তই অসমত থাকি এজন অসমীয়া হৈ যদি জুবিন গাৰ্গ আৰু পাপন দা আৰু ডিম্পু আৰু মুস্তাফিজুৰক কম্পেৰিজম কৰিছা তই মোৰ বালৰ অসমীয়া